প্ৰত্যেকেই নিজৰ নিজৰ গাঁওখনৰ কথা যদি ভাবি লওঁ, মই উলুবাৰী কৈছোঁ, আপোনালোকে নিজৰ নিজৰ গাঁওখনৰ কথা ভাবি ল'ব। মোৰ কাম উলুবাৰীৰ কাম, উলুবাৰীৰ কাম মোৰ কাম, উলুবাৰীৰ সন্মান মোৰ সন্মান। আকৌ আমি অলপ ডাঙৰকৈ লৈ যাম গোটেই কথাটো, যে মোৰ কাম অসমৰ কাম, মোৰ কাম অসমৰ কাম, অসমৰ কাম মোৰ কাম, আৰু অসমৰ সন্মান মোৰ সন্মান। সকলোৱে যাতে এই কথাটো যাতে আমি মনত ৰাখোঁ, প্ৰত্যেকেই যলৈকে নাযাওঁ কিয় এই কথাটো যাতে আমি সকলোৱে মনত ৰাখোঁ, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। দ্বিতীয় বাক্যটো মই ক'ব খোজোঁ, কিন্তু কোনে কোনে ক'ব মই নাজানো। বুলি কথাটো কৈ খুব ভাল লাগে এইটো কথা, কাৰণ আমি সকলোৱে আমি জিলিকিব লাগিব ইয়াত, আমি সকলোৱে জিলিকিব লাগিব। আমি নিজে জিলিকিম, আমাৰ শিক্ষানুষ্ঠানখনক জিলিকাম, উলুবাৰীক জিলিকাম, আৰু অসমক জিলিকাম। এতিয়া মাতৃসম আইসকল আপোনালোকে ক'ব নেকি? ক'ব নেকি আপোনালোকে? ক'বলৈ মন আছে নেকি? নাই দেখোন। ইয়াত যুৱতীসকল আছে, ক'ব নেকি? মই লাজ যেন পাইছোঁ ছাৰ, অলপ লাজ লাজ যেন পাওঁ, হয় না? অঁ ক'ব না? ক'ব? এই বঢ়িয়া, ধন্যবাদ। আৰু এখন এটা হাত দাঙিছে, আৰু হাত দাঙিব নেকি কোনোবাই? এই বঢ়িয়া, আৰু 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 অ' বহুত দূৰৰ পৰা আহিছোঁ, হাত ডাঙক দিয়ক। হা? আৰু কোনে লাগিব? এই খুৰাইটো হাত দাঙিছে নহয়, খুৰাই হাত দাঙি ইফালে। আৰু ডেকা ডেকা ল'ৰাবিলাক, ঐ নাচনীবিলাক নানাচ নেকি? ঐ হাত নানাগা, ক'ব লাগিব, কবি না? অঁ বৰ ভাল কথা ক'বলৈ ওলাইছোঁ। সেইটো হ'ল যে আমি জিলিকিম, উলুবাৰীক জিলিকাম, অসমক জিলিকাম। এতিয়া ক'বনে? কম, চাওঁ বাৰু কিমান জিলিকে। এতিয়াই গম পাম জিলিকিব নিজিলিকে, হ'বনে? আমি জিলিকিম, নাই জিলিকা, একদম জিলিকা নাই। আৰু নিজিলিকাকৈ মই নাযাওঁৱেই, একদম জোৰকৈ ক'ব লাগিব জিলিকা নিজিলিকা চাবলৈ। ক'বনে ভালে? হ'ব? এই বাইদেৱে কৈছে কিন্তু কম বুলি, খুৰাই কৈছে, হয়নে খুৰা? আপুনি কৈছে, দুজন খুৰা, কাষৰ খুৰাজন কৈছে, অঁ ঠিক আছে, বঢ়িয়া। অঁ আইতা নকয় নেকি? আইতা পিছফালে, অঁ বাইদেউ আপুনি নকয়? অঁ ক'ব। আমি জিলিকিম, অলপ 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 হৈছে, আৰু অলপ লাগিব। আৰু এইফালে মাতৃসম আইসকলে অলপ অলপ জোৰকৈ ক'লে হ'ব, কিন্তু হ'ব না? এই নাচনীকেইজনী কোৱা নাই কিন্তু, অলপ আগলৈ আছোঁ, তহঁতি ভাই ভনী, অলপ আগলৈ আগলৈ। অঁ তেতিয়াহে হ'ব, হয় না? এইফালে আমাৰ ভাইহঁত আছে, একদম আছেনে? পুৰা আঁতৰ আছোঁ, এই ওখ ভাইটো একদম। আমি জিলিকিম, এতিয়া অলপ জিলিকিছে। বাইদেউ বহি লওক বাইদেউ, দে থিয় হ'ব, থিয় হ'লে বেয়া হ'ব নেকি? নহয়, বহি লওক। খালি আমাৰ এই মাতৃসম আইসকলৰ ভইচটো অলপ কমকৈ আহিছে, অলপ মাতটো কমাইছে। একো নাই, অলপ ঠাণ্ডা লাগিছে, ঠাণ্ডা লাগিলেও আমি জিলিকামতো। মাতটো মই ঠিক কৰি লৈছোঁ। আমি জিলিকিম, ভাল হৈছে, আগতকৈ অলপ জিলিকিছে, হয়নে খুৰা? আগতকৈ হৈছে, ঠিক আছে। আমি জিলিকিম, উলুবাৰীক জিলিকাম, অসমক জিলিকাম। হৈছে, আৰু অলপ হ'ব লাগিব। এই চাওকচোন, ইমান তিনিজন বয়সস্থ খুৰা ইমান জোৰকৈ চিঞৰিছে। এই তিনিজনে চিঞৰাৰ পিছত আমি চিঞৰিব নোৱাৰিলে নহ'ব আৰু, হয়নে? এইবাৰ একদম সকলোকে একদম অনুৰোধ জনাইছোঁ, খুব জোৰকৈ এইবাৰ দুবাৰ গাম, প্ৰথম গাম, আকৌ দ্বিতীয়বাৰ গাম। আমি জিলিকিম, উলুবাৰীক জিলিকাম, অসমক জিলিকাম। আকৌ এবাৰ জোৰকৈ, এই মাতৃসম আইসকলে চিঞৰিছে এতিয়া, মহিলাসকলে। আমি জিলিকিম, উলুবাৰীক জিলিকাম, অসমক জিলিকাম। এই বাক্যটো যাতে আমি সকলোৱে যাতে মনত ৰাখোঁ। এই বাক্যটো মনত ৰাখিলে আমি নিজেও জিলিকিব পাৰিম কামেদি, পঢ়া শুনা, কাম মন সকলোতে উলুবাৰীকো জিলাব পাৰিম, অসমকো জিলাব পাৰিম। এতিয়া এটা শব্দ কৈ মোৰ ক'বলৈ এইখিনি সামৰিম। আৰু তাৰ আগে আমাৰ সদৌ চিৰাং জিলা ছাত্ৰ সন্থা আৰু বিজনী আঞ্চলিক ছাত্ৰ সন্থা, আমাৰ উলুবাৰী শাখা
ছাত্ৰ সন্থাই তেওঁলোকৰ লগত কথা পাতি ল'লোঁ। গণেশ, হিৰণ্য, আমাৰ সৌৰভজ্যোতি আৰু আন যিসকল আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকল, তেওঁলোকৰ লগত কথা পাতি লৈছোঁ। আমি চৰকাৰ নহয়, আমি আহি পেলাই এটা অনুদান ঘোষণা কৰি দিব নোৱাৰোঁ, আমাৰ ইমান শক্তিও নাই। কিন্তু আমি ইয়াত আছোঁ, আক্ৰাছু আছোঁ, গোৰ্খা ছাত্ৰ সন্থা আৰু আন যিসকল ছাত্ৰ সংগঠন আছে সকলোৰে লগত আমি সহযোগিতাৰে কৰিম। আমি এইখন বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ উপলক্ষে এই বিদ্যালয়ত আমি এটা বুক বেংক আৰম্ভ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ, এটা বুক বেংক।